দশমী দিনা মনটো বেয়াই লাগি যায়, কাৰণ আকৌ এবছৰ কাৰণে আমি ৰখিব লাগিব মাৰ অপেক্ষাত। প্ৰদৰ্শনী কৰি আৰু শান্তি পানী লৈ আমি মাক বিদায় দিলোঁ। পূজাত খিচিৰি খোৱাৰ মজাই বেলেগ, সেইকাৰণে আমি সকলোৱে একেলগে খিচিৰি উপভোগ কৰিলোঁ। এবাৰ পূজাটো বৰ সোনকালে গুচি যোৱা নিচিনা লাগিল, কাৰণ সপ্তমী আৰু নৱমী একেদিনাই পৰিল। তাৰপিছত চাওকচোন, মাক নিবলৈ হ'লেই। এইখন সময় যে বৰ বেয়া লাগে। সপ্তমী, অষ্টমী আৰু নৱমীৰ কেইদিন ইমান সোনকালে সময়বোৰ গুচি যায় গমেই নাপাওঁ। সোনকালে উঠি মাৰ আশীৰ্বাদ ল'বলৈ দৌৰি ঢাপৰি যাওঁ আৰু গোটেই দিনটো তাতেই থাকি ৰাতি আকৌ ওচৰৰ পেণ্ডেলবোৰ চাবলৈ ওলাই যাওঁ। এইকেইদিন টেনশ্যন, ষ্ট্ৰেছবোৰ একেবাৰে সঁচাকৈ দূৰ হৈ যায়। টেনশ্যনবোৰ ভাবিবলৈও সময় নাথাকে, আৰু দশমীটো আহিলেই মনটো বেয়া লাগি যায়। প্ৰথম যে মাক আকৌ এবছৰ পিছতহে লগ পোৱা যাব। আৰু এটা কথা হৈ যায় যে দশমীৰ পিছদিনাই সকলো নিজ নিজ ঠাইত গুচি যোৱা হয় নিজৰ কৰ্মৰ কাৰণে, আকৌ নিজে ব্যস্তও হ'ব লগা হয়। আকৌ আমি সকলো এবছৰ পিছত লগ পাম। এতিয়া আপোনালোকক দেখাম আমি কেনেকৈ সকলো ট্ৰাকত উঠি মাক বিদায় দিবলৈ গ'লোঁ। এয়া চাওক। मन्नते नहीं नहीं दौलत देती है जिंदगी, इन्हें ढूंढ लो मन में मूंद लो, छोटी छोटी खुशियाँ चुनो। ओ शुभो शुभो ओ शुभो शुभो ओ शुभो 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 शुभो। আমি নদী পাৰ পালোহি মাক উটুৱাবলৈ। আৰু আজিকালি টেকন'লজিবোৰ চাওকচোন, আমাৰ ইয়াৰ ছিষ্টেমটো বৰ ভাল লাগিল। ইমান ছিষ্টেমেটিক আৰু ইমান ধুনীয়াকৈ লৈ গৈছে মাক, একদম ট্ৰেইনত গৈ থকা নিচিনা লাগিছে। হয়তো এইটো বহুত জেগাতে এই ছিষ্টেমটো কৰা হৈছে মাক উটুৱাবলৈ, কিন্তু মোৰ কাৰণে এইটো ফাৰ্ষ্ট টাইম আছিলে আৰু মোৰ চাই বৰ ভাল লাগিল। বৰ ধুনীয়াকৈ উটুৱাই দিয়া হয়, সেইকাৰণে চাই ভাল লাগিলে। আৰু মাও তেনেকৈ নিজৰ স্থানলৈ গুচি যায়। আপোনালোকৰ কোন কোন জেগাত এই ছিষ্টেমটো কৰা হৈছে মোক কমেণ্ট বক্সত জনাবচোন দেই। কাৰণ মই নিজেই ভাবোঁ যেতিয়া এনেই উটুৱাই দিয়া হয় এই ছিষ্টেমটো নোহোৱাকৈ যেতিয়া মানুহে, তেতিয়া কেতিয়াবা বৰ বেয়াকৈ পৰি যায় আৰু তেতিয়া এনেকুৱা লাগে যে মায়ে দুখ পাইছে নেকি, কিন্তু এই ছিষ্টেমটোত বৰ ধুনীয়াকৈ গৈ থাকে, দেখিয়ে ভাল লাগে। এইটোৱে আছিলে মোৰ লাষ্ট দুৰ্গা পূজাৰ ব্লগ। আকৌ আহিম আপোনালোকৰ ওচৰলৈ নতুন ব্লগ লৈ। আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায় প্লিজ শ্বেয়াৰ কৰি দিব, আৰু যদি কিবা ভুলো হৈছে আপোনালোকে মোক দেখুৱাই দিব যাতে মই শুধৰাব পাৰোঁ। মই যেনেকৈ পাৰোঁ ভিডিঅ'খিনি লৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। সকলোৱে ভালকৈ থাকিব, কুশলে থাকিব। বাই।